हेलो गाइज तो आपलोगे स्क्रीन देखी थका এই ঠাইডোখৰ কোনো বেলেগ ঠাই নহয় আমাৰ গোৱালপাৰাৰ আশে-পাশে থকা ঠাই তো এই ঠাইডোখৰ ক'ত আছে কেনেকৈ যাব গোটেইখিনি জানিবলৈ বুজিবলৈ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ফাইনালি আপোনালোকে এই ঠাইডোখৰত আহিবৰ কাৰণে আপোনালোকে পঞ্চৰত্নলৈ আহিব লাগিব আৰু পঞ্চৰত্ন অহাৰ কাৰণে আপোনালোকে ব্ৰিজৰ তলেৰে আহিব পাৰে আৰু গোৱালপাৰা হৈ সিফালে ঘূৰি আহিব পাৰে আৰু এই বাটটো মানে ইমান ধুনীয়া বাট মানে ইয়াতে যদি আপোনালোকে আহে না যেন মানে ক'ৰবাত যেন বেলেগ ঠাইত গৈছে আপোনালোকে মানে বহুত ধুনীয়া ইয়াতে ৰাস্তা কাষেৰে নৈ বৈ গৈছে মানে বহুত ধুনীয়া তো আহক আপোনালোকে ফুৰি যাওক চাওক না হে ৰাস্তা চাওক কিমান মানে ধুনীয়া লগা ঠাই মানে মজ্জাই বেলেগ আহি যায় তো ফাইনেলি সেই ঠাইডোখৰত আহি পালোঁ মানে শিৱ মন্দিৰ পঞ্চৰত্ন শিৱ মন্দিৰ এইটো আৰু ইয়াৰ আমি ভিতৰলৈ এতিয়া যাই কিনে আপোনালোকক দেখাই আছোঁ এইটো সৰু শিৱৰ মূৰ্তি আৰু এনেকৈ কাষৰে নিজৰা এটা আছে ধুনীয়া মানে সেই ওপৰত এটা ডাঙৰ শিৱলিংগ আছে তো এই শিৱলিংগৰ ফালে গৈ আছোঁ আৰু সেই ডাঙৰ শিৱলিংগটোৰ নিচাত এনেকৈ পাব তাৰপিছত এতিয়া এনেকৈ চিৰিৰে ওপৰত গৈ আছোঁ আমি তো সেইটো দেখা পাইছে অলপ আপোনালোকে ওপৰত তো এইটোৱে হৈছে মেইন শিৱলিংগটো দেখিছে কিমান ডাঙৰ শিৱলিংগ বহুত আৰু চাওক না কিমান ধুনীয়া মানে ভাল লাগিছে আৰু মন্দিৰটো আৰু ইয়াৰ কাষতে এনেকৈ ধুনীয়াকৈ খানা চাং পাতি দিছে ইয়াতে ফটো উঠিব ভাল আৰু ধুনীয়া মাছো আছে দেই ইয়াতে মাছ মানে আধাত দিয়ে আৰু খাব দেখা পাইছোঁ আৰু এনেকৈ আহক আহি এনা ধুনীয়াকৈ চাঙত উঠক আৰু এইখন দেখিছে মানে ধুনীয়াকৈ ব্ৰিজৰ দৰে বনাই দিছে আৰু কালাৰিং কৰি দিছে সেইকাৰণে মানে এটা আকৰ্ষণ হৈছে আৰু দেখাত ভাল লাগিছে ধুনীয়া লাগিছে আৰু ইয়াতে ইয়াৰ পৰিৱেশটো মানে বহুত ধুনীয়া লাগিছে পাহাৰৰ ওপৰে তাতে এটা চাংঘৰ আছে আমি এতিয়া চাংঘৰৰ পিনে যাই আছোঁ আৰু এই চাংঘৰবিলাকত মানে আপোনালোকে পিকনিক খাই মানে তাতে বহি এনে খোৱাৰ ইণ্টাৰেষ্টটো মানে বহুত ধুনীয়া আৰু ধুনীয়া লাগিব ধুনীয়া আৰু ঠাইবিলাক ইয়াতে ৰেষ্ট ল'ব পাৰিব আৰু এই নিজৰ তলত সেনেকৈ ফটো উঠিব পাৰিব এইটো চাং আছে ইয়াতে চাং আছে ধুনীয়া আৰু আহিব পাৰে তো উঠি চাব ৰ'ব আহি গ'লোঁ বাছ তো এবাৰ ভিউ চাওক ভিউ সেয়া তলত দেখিছে কেইজনমানে ফটো উঠি আছে আৰু বঢ়িয়া পৰিৱেশ চাইছে আপোনালোকে কেনেকুৱা ধুনীয়া আৰু ইয়াৰ পৰা মানে ইয়াতে উঠিলে আৰু ভাল আৰু ইয়াতে উঠিলে চব দেখা যায় আৰু চাৰিওপিনে দেখা যায় আহিলে আপোনালোকৰ বহাৰত ঠাই আছে ধুনীয়াকৈ আৰু বঢ়িয়া আৰু ৰেষ্টটো ল'ব পাৰে আৰু চাৰিওপিনে দেখা আৰু আছে ঠাই ইয়াতে আৰু বহা ঠাই আছে ইয়াতে আছে ইয়াতে আহিছোঁ যেতিয়া এই ঠাইডোখৰ মিছ কৰা নাযায় আপোনালোকে চাই থাকক মানে ইয়াতে বহুত মানুহ আহে সন্ধিয়া হ'লে মানে ইয়াতে আহে না মোৰ ৰেষ্ট লয় আৰু ভাল আৰু ঠাইডোখৰ বঢ়িয়া মানে মনবিলাকো ভাল লাগে যেতিয়া মানে ব্ৰিজখন হোৱা নাছিল তো তেতিয়া এই ফেৰীবিলাকে মানে গাড়ী মানুহ অনা নিয়া কৰিছিল তো এতিয়া ব্ৰিজ হ'ল যেতিয়া এইবিলাক এনেকৈ বান্ধি ৰাখিছে আৰু সেইখন দেখিছে সেইখন নৰনাৰায়ণ সেতু মানে এটা ধুনীয়া লগা পৰিৱেশ আৰু ইয়াতে এই ঠাইডোখৰত যেতিয়া সন্ধিয়া লাগে তো তেতিয়া ইয়াতে মানে বহুত মানুহ আহি গোট হয় মানে মুকলি বতাহ আৰু ধুনীয়া এনেকৈ নদী ব্ৰিজ মানে পৰিৱেশটো ধুনীয়া